তো ফ্ৰেণ্ডছ, মই বহুত দিনৰ পৰা ভাবি আছিলোঁ জুবিনদাৰ সমাধিস্থলত যাম। তো ইমান দিন কামত ব্যস্ততাৰ কাৰণে যোৱা নাই। আজি যাই আছোঁ। আমাৰ মৰমৰ জুবিনদাৰ সমাধিস্থল গুৱাহাটী সোণাপুৰত। আপোনালোকে যদি আহে চাই যাব পাৰিব। আমি ধুবুৰীৰ পৰা আহিলোঁ, হৈ গ'ল। এতিয়া আমি পাইছোঁ খানাপাৰাৰ যোৰাপাটৰ এইখিনি ৰাস্তা অলপ ভয়ো লাগে প্লাছ ভালো লাগে। এইখিনি জেগাত অলপ গাড়ী কিবা স্পীড চলে আৰু ৰাস্তাখিনি ইমান ভয় লগা ৰাস্তা আৰু ট্ৰাকবিলাক বেছি, সেইকাৰণে ৰাস্তাখিনিত অলপ ভয় লাগি থাকে। তো চাওক আপোনালোকে ৰাস্তাখিনি। এতিয়া অলপ দেৰি পিছত আমি পামেই, জুবিনদাৰ সমাধিস্থল পাইছোঁৱে আৰু অলপমান আছে। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ জুবিনদাৰ সমাধিস্থল। আৰু ইয়াত বহুত ভিৰ লাগি আছে, বহুত গাড়ী, বহুত মানুহ। আমাৰ জুবিনদাৰ সমাধিস্থলত ইমান মানুহ, ইমান ভিৰ লাগি থাকে সকলো সময়ত। তো চাওক, চাৰিওফালে জুবিনদাৰ ফটো লগাইছে। এয়া আমাৰ জুবিনদাৰ ফটো, কিমান ডাঙৰকৈ লগাইছে। এই চাওক কিমান মানুহ, চাৰিওফালে অকল জুবিনদা। দেখি ভাল লাগি আছে। এয়া হৈছে আমাৰ জুবিনদাৰ প্ৰেম, কিমান মানুহ। ইয়াত কোনো হিন্দু নাই, কোনো মুছলিম নাই, কোনো খ্ৰীষ্টান, বৌদ্ধ, শিখ, কোনো একো নাই। চব ধৰ্মৰ মানুহে ইয়াতে জুবিনদাক ভক্তি কৰি আছে। এইটো হৈছে মোৰ ছোৱালী। মই ফেমিলিৰ লগত আহিছোঁ, চবেই মিলি চাই আছোঁ জুবিনদাৰ সমাধিস্থল। আপোনালোকেও চাওক। এইটো তাতে আমাৰ জুবিনদাৰ কাৰণে ধূপকাঠি লগাই আছে, চাকি জ্বলাই আছে, চবে ভক্তি কৰি আছে আমাৰ জুবিনদাৰ কাৰণে। চাৰিওফালে বহুত ভিৰ। এইটো আমাৰ জুবিনদাৰ, চাৰিওফালে অকল জুবিনদা, কিমান মানুহ। আৰু এতিয়া আমি যাম জুবিনদাৰ অন্তিম ক্ৰিয়া য'ত কৰা হৈছিল, জুবিনদাৰ অন্তিমটো বিদায় য'ত দিয়া হৈছিল, সেইখিনি জেগাত। আপোনালোকেও চাওক কেনেকুৱা লাগে। এইটো হৈছে আমাৰ জুবিনদাৰ অন্তিমটো বিদায় দিয়া জেগাখিনি, য'ত আমাৰ জুবিনদাক অন্তিমটো বিদায় দিছে চিৰশান্তিৰ কাৰণে। এইখিনি চাওক কিমান ভিৰ লাগি আছে। এইটো হয় আমাৰ জুবিনদাৰ সমাধিস্থল। এইখিনি জেগাত কোনো হিন্দু নাই, মুছলিম নাই, কোনো ধৰ্মৰ কথা নাই, চব মানুহে আহি ইয়াত ভক্তি কৰি যায়। এয়াই হৈছে আমাৰ জুবিনদাৰ প্ৰেম, ভাল পোৱা। এইখিনি জেগাত আহি আজি বহুত ভাল লাগিল মোক। জুবিনদাৰ সমাধিস্থলত এই চাওক কিমান মানুহ চাকি জ্বলাই আছে। চাৰিওফালে মানুহে মানুহ। ভাল লাগিল বহুত আজি জেগাখিনিত আহি, কিবা শান্তি শান্তি লাগি আছে। এইটো হৈছে আমাৰ জুবিনদাৰ দুখন ফটো। আৰু ইয়াত আমাৰ জুবিন অনুৰাগী যিবিলাক আছে, জুবিন প্ৰেমী, জুবিনক ভাল পোৱা মানুহখিনি তাত নিজৰ তেজেৰে লিখি থৈ গৈছে নিজৰ মনৰ কথা। এইটোৱে হৈছে আমাৰ জুবিনদাৰ প্ৰেম, জুবিনদাৰ ভাল পোৱা, জুবিনদাৰ প্ৰতি মৰম। তো গাইছ, আমি চাই আহোঁতে ৰাতিয়ে হ'ল, এতিয়া যাই আছোঁ ঘৰত। তো আপোনালোকে চাই কেনেকুৱা লাগিল। তো ফ্ৰেণ্ডছ, আপোনালোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, এইখিনি অনুৰোধ। আৰু এতিয়া আমি ঘৰত যাম, ৰাতি হৈ গ'ল বহুত। ফ্ৰেণ্ডছ, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব প্লিজ।